Hello guys, welcome to Sumeda Like Cooking. আজি মই বহুত দুখিত হৈছোঁ যে আজি বহুত দিন পাছত মই এটা ৰেচিপি লৈ আহিছোঁ কাৰণ মোৰ ঘৰুৱা বহুত সমস্যা হৈ পৰিছিলে। তেতিয়া আজি চাওক মই এটা নতুন ৰেচিপি বনাব গৈ আছোঁ। এইটো হ'ল আপোনালোকে চিনি পায়, এইটো আমাৰ লোকেল চব্জি। এইটো হ'ল কুন্দুলি যাক কয়, কুন্দুলি, আৰু এই আলুৰে মই ভজা বনাম। তাৰপিছত চাওক মই ইয়াৰ কাৰণে অলপ পিঁয়াজ সৰহকৈ কাটি লৈছোঁ আৰু কেইটামান নহৰু থেতেলিয়াই লৈছোঁ। প্ৰথমতে চাওক মই এই আলুবিলাক ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এই কুন্দুলি চব্জিটো বহুত ভাল, মানে চুগাৰৰ কাৰণে ভাল বুলি কয় বহুতে। বহুত তেনেকুৱা বেমাৰ আছে। এইটো খালে আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী হয়। এতিয়া চাওক মই আলুবিলাক ৰঙচুৱাকৈ ভাজি লওঁ। আলুবিলাক ভজা হৈছে। এতিয়া মই এইটো আলুবিলাক উঠাই লৈ আছোঁ তেলৰ পৰা। এতিয়া চাওক মই কেইটামান মেথি গুটি অলপ ঢালি দি আছোঁ। মেথি গুটিবিলাক অলপ ৰঙচুৱা হ'লে পিঁয়াজবিলাক ঢালি দিম। অলপ সৰহকৈ পিঁয়াজ লৈছোঁ মই। পিঁয়াজ ঢালি আছোঁ মই। এতিয়া পিঁয়াজবিলাকো এনেকুৱা ৰঙচুৱা কৰি ভাজি ল'ব। ভাজা হৈছে। এতিয়া মই এই থেতেলিয়াই ৰখা এই নহৰুবিলাক ঢালি দি আছোঁ। এই আছে পিঁয়াজবিলাক ভাজা হ'ল। মই এতিয়া এই কুন্দুলিবিলাক ঢালি দিছোঁ। কুন্দুলিবিলাক এনেকৈ ভাজি থাকিম পিঁয়াজৰ লগত। খাই চাব, ৰেচিপিটো বনাই বহুত ভাল লাগে, বহুত সোৱাদ। অলপ সোৱাদ অনুসৰি অলপ নিমখ দি আছোঁ। অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত অলপ হালধি গুড়া দিছোঁ। তাৰপিছত অলপ জলকীয়া গুড়া দি আছোঁ মই। জলকীয়া গুড়া দিলে ৰংটো ধুনীয়া লাগে দেখাত। চাওক অলপ লাৰি দিব। চাওক কি ধুনীয়া ৰং আহিছে এতিয়া কুন্দুলি ভাজা। অলপ ধনিয়া পাউডাৰো দিব পাৰি এতিয়া। চাওক অলপ ধনিয়া পাউডাৰ দিছোঁ। কুন্দুলি অলপ হাৰ্ড হয়, সেইকাৰণে অলপ সিজিবলৈ অলপ পানী দিছোঁ। অলপ ঢাকি দিম। অলপ সিজাৰ পাছত মই আলুবিলাক ঢালি দিম। অলপ পানী দিছোঁ। কুন্দুলিবিলাক সিজি আহিছে অলপ। মই ভাজা আলুবিলাক ঢালি দি আছোঁ। যেতিয়া অলপ অলপ পানীবিলাক শুকাই যাব একদম, তাৰপিছত মানে কুন্দুলি ৰেডি হ'ব। এতিয়া অলপ হওক।
গাইছ এয়া কুন্দুলি ভাজি ৰেডি হৈ গৈছে আৰু বহুত দিন পাছত মই এই ৰেচিপিটো লৈ আহিছিলোঁ আৰু যদি আপোনালোকে যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব আগলৈ মই নতুন ভিডিঅ' লৈ আহি আছোঁ বাই বাই